নমস্কাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা অলপ জনালোঁ আৰু আজি হৈছে গৰু বিহু আৰু এয়া আমাৰ পৰম্পৰা অনুসৰি আমি মাহ মুঠা মূৰত লৈ গা পা ধুই আহিলোঁ। এইফালে আমাৰ কণমানিকেইটাকো ওলাই দিলোঁ, ইফালে আমি আজি ফটো উঠিম আৰু আমিও ওলালোঁ আৰু আমি যাই আছোঁ লোকেশ্যন বিচাৰি পথাৰৰ ফালে। তো ভিডিঅ'টো চাই থাকক আৰু ইয়াৰে এটা মই লং ভিডিঅ' আপলোড কৰিম, আপোনালোকে ইউটিউবত চাব পাৰিব। আৰু আমাৰ কেমেৰামেনো আহি আছে, মানে কেমেৰামেন নহয় আৰু আমাৰ দাদাই ফটো উঠাই দিব আমাক। আচ্ছা। আৰু আমি ফটো উঠিম এয়া গছডালৰ তলত। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু এয়া আহিলোঁ আমি আৰু আহিয়ে মই মানে বাইকো চলাইছোঁ। তাৰপিছত ফটো উঠি আমি আমো খালোঁ, যিহেতু আজি আম আৰু তিতাও খাব লাগে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল গাইজ। ফটোবিলাক চাব, ইনষ্টাগ্ৰামত পষ্ট কৰিছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। বাই বাই।